সকলোকে নমস্কাৰ জনাই আজিৰ মিনি ব্লগটো আৰম্ভ কৰোঁ গাইজ। অলপ ছাপোৰ্ট কৰিব, আপোনালোকৰ বাবে যিখিনি কষ্ট কৰি আছোঁ কেৱল আপোনালোকৰ বাবে। সদায় নতুন নতুন কণ্টেণ্ট আপোনালোকৰ বাবে লৈ আছোঁ, কেৱল আপোনালোকে ভিডিঅ'বোৰ চাওক, ছাপোৰ্ট কৰক। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, যদি ফেচবুকৰ পৰা চাই আছে প্লিজ ফ'ল' কৰিব আৰু 2-4জনক শ্বেয়াৰ কৰি দিব। আজি সপৰিয়ালে আমি আহি পালোঁ হৰে কৃষ্ণ মন্দিৰ। মানে মোৰ ভিডিঅ' যিসকলে চাই আগতে গম পাইছে মই প্ৰথমবাৰ আহি ভিডিঅ' কৰি গৈছিলোঁ ইয়াত, আৰু আজি ছেকেণ্ড টাইম মানে সপৰিয়ালে লৈ আহিলোঁ। বলক পিছে আপোনালোকক হৰে কৃষ্ণ মন্দিৰ ভিডিঅ'লৈ লৈ যাওঁ। আৰু পৰিৱেশটো ইমান সঁচা, মানে ভাল লাগে নে ক'ব ভাষা নাই। এতিয়া আপোনালোকক ভিডিঅ'লৈ লৈ যাওঁ, আপোনালোক সম্পূৰ্ণ মিনি ব্লগটো চাই থাকক।